নমস্কাৰ বন্ধুসকল, মই মৃগাংক গগৈ। ৰাতিপুৱা শুই উঠিয়ে চাহকাপ খাই আহি এতিয়া পিঁয়াজৰ খেতি চাবলৈ আহিলোঁ। বৰ্তমান আছোঁ ৰাজস্থানত। ৰাজস্থানৰ চিকৰ ডিষ্ট্ৰিক্ট আৰু চিকৰ ডিষ্ট্ৰিক্টৰ এখন গাঁও হৈছে নামটো ধিংপুৰ। আৰু মোৰ লগৰ শংকৰ দিল্লী পুলিচতে কৰে, তাৰ লগত মই কালি ৰাজস্থান ফুৰিব আহিলোঁ। ত' এতিয়া তাৰ ঘৰত কালি থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা এনেই খেতি চাবলৈ আহিলোঁ। ৰাতিপুৱাই সিহঁতৰ ঘৰত কিমান কেনেকৈ কি খেতি কৰি থৈছে এইবোৰ চাবলৈ আহিলোঁ। ত' বৰ্তমান আছোঁ এয়া পিঁয়াজৰ খেতি। এয়া মোৰ পিছফালে পিঁয়াজৰ খেতি দেখিছে, এয়া পিঁয়াজৰ খেতি। আৰু এতিয়া আমাৰ যেনেকৈ অসমত ধান হ'লে গোটেই সেউজীয়া হৈ থাকে, ধাননি পথাৰখন সেউজীয়া হয় আৰু ধান পকিলে সোণোৱালী হয়, তেনেকৈ ঘেঁহু খেতিও একেই। ইয়াত পূৰা ঘেঁহু খেতি হৈছিলে, এইবিলাকত ঘেঁহু খেতি কৰিছিলে। আৰু ঘেঁহু কৰাৰ পিছত ঘেঁহুবিলাক আমি যেনেকৈ ধানটো ডাঙৰি নি পেলাই মৰণা মাৰোঁগৈ চোতালত নি, ঘৰৰ চোতালত, কিন্তু ইয়াতে ঘেঁহু খেতি ঠাইতে য'ত ঘেঁহু খেতি কৰে সেই পথাৰতে ঘেঁহুবিলাক মেচিনৰ সহায়ত ঘেঁহুবিলাক উলিয়াই পেলাই, আৰু যিবিলাক আমি যিটো খেৰ ওলায়, তো ইয়াত যেনেকৈ সেই যিবিলাক সেইবিলাক চাৰা বুলি কয় হিন্দীত, তো সেইবিলাক আকৌ গৰু ম'হৰ কাৰণে জমা কৰি থয়। তো তেনেকৈ কৰি থৈছে। এতিয়া মই দেখাইছোঁ ৰ'ব আপোনালোকক। এয়া হৈছে তৰমুজৰ খেতি। এয়া পূৰা বিঘাই বিঘাই তৰমুজৰ খেতি কৰি থৈছে। এইফালে পিঁয়াজৰ খেতি, এইফালে তৰমুজৰ খেতি, আৰু আগলৈও বেলেগ বহুত কিবা কিবি খেতি কৰি আছে। আৰু বহুত ডাঙৰ মানে এৰিয়াবিলাক, আৰু মানে আচলতে এইবিলাক বাম মাটি হয়, বালিয়া মাটিৰ দৰে এইবিলাক চব। এইবিলাক তৰমুজৰ খেতি আৰু মাটিবিলাক চব বালিয়া মাটিৰ দৰে ৰাজস্থানৰ ইয়াত। চ' আমাৰ তাৰ লেখীয়া এনেকৈ বোকা মাটি নহয় য'ত আমি খেতি কৰোঁ, ধান খেতি কৰোঁ। চ' বালিয়া মাটি হয়, ইয়াত পানীৰো প্ৰব্লেম হয়। চ' পানীটো তলৰ পৰা আণ্ডাৰ ৱাটাৰটো ওপৰলৈ আনি ইয়াত খেতি কৰা হয়। বহুত কষ্ট হয় চাগে। আমাৰ তাত বৰষুণৰ দৰে পানীটো ইয়াত বৰষুণ ইমান নহয় যে। ত' এইবিলাক তৰমুজৰ খেতি দেখাই দিছোঁ। এতিয়া হোৱা নাই, আৰু ইয়াত এইবিলাক পলিথিনটো এইকাৰণে পাতি থৈছে যে তৰমুজবিলাক ওপৰলৈ ওলাই আহিছে, এনেকৈ পলিথিনটো দি থৈছে। আৰু যিবিলাক জাবৰ মানে সৰু সৰু অলাগতিয়াল বন গজে, সেইবিলাক যাতে ওপৰলৈ নাহে, সেইকাৰণে পলিথিনটো দি ঢাকি থৈছে। তো তৰমুজৰ অকল গছজোপাহে লতা জাতীয় সেইজোপা গছজোপা বাহিৰলৈ ওলাই আহিছে। আৰু এইবিলাক এই দমটো যে দেখিছে, এইবোৰ হৈছে ঘেঁহুটো কাটি পেলাই যিবিলাক মেচিনত ঘেঁহুটো উলিয়াই দিয়ে, আৰু যিবিলাক তেনেকৈ আমাৰ ধানৰ তুঁহ ওলায়, সেই তুঁহবিলাক সেইবিলাক মানে ঘেঁহুৰ পৰা ওলোৱা সেই তুঁহ হয়, মানে চাৰা বুলি কয় সেইটোৱে। আৰু এই ঘেঁহুবোৰ ইয়াত বস্তাই বস্তাই থৈ দিছে, আৰু ট্ৰেক্টৰত লৈ যাব। আৰু ইয়াতো তুলি থৈছে এইবিলাক ঘেঁহু চক। এয়া হৈছে ঘেঁহু, এয়া। আৰু ইয়াৰ পৰা আটা তৈয়াৰ কৰা হ'ব পাছত, আৰু যিমানখিনি প্ৰয়োজন হয় সিমানখিনি ঘৰত ৰাখিব, আৰু বাকীবিলাক বিকি দিয়ে। ত' বহুত খেতি কৰে, আৰু চব বাম মাটি এওঁলোকৰ, সেইবাবে ইয়াত এনেকৈ ঘেঁহু খেতিয়ে হয় অকল। আৰু এইবিলাক হৈছে তুঁহবিলাক যিবিলাক ঘেঁহুৰ পৰা ওলায়। আৰু ইয়াত এইবিলাক মেচিনত এতিয়াও কৰিয়ে আছে। চ' এইবিলাক ঘেঁহু নহয়, কিন্তু এইবিলাক কিবা মেথি বুলি কৈছিলে, মই চিনি নাপাওঁ। চ' সেই মেথিটো তলত এনেকৈ মেচিনে কৰি আছে। চ' মেচিনে সেই আগলৈ যি জাবৰবোৰ ওলাব, আগলৈ এনেকৈ দলিয়াই দিছে, আৰু তললৈ সেই টিউপালখন পাৰি থৈছে যে ক'লা, তাত সেই যিখিনি মেথি বুলি কয় সেইবোৰ তলত পৰি যাব। যেনেকৈ ঘেঁহুটো তেনেকৈ তলত পৰি যায়, আৰু যিখিনি চাৰা হয়, যিখিনি অলাগতিয়াল হয়, তুঁহৰ দৰে ওলায়, সেইখিনি এনেকৈ দলিয়াই এনেকৈ দম কৰি দিয়ে। চ' এতিয়া ৰাজস্থানত ঘূৰি ফুৰিছোঁ খেতি পথাৰত। চ' দেখাইছোঁ আপোনালোকক এয়া ৰাজস্থানৰ খেতি, আৰু বেলেগ দেখাই আছোঁ ৰ'ব। এই দুটাতে দেখিছে, এইবিলাক হৈছে কাকৰি বুলি কয়। আৰু এইবিলাক চালাডত ধুনীয়াকৈ খাবলৈ ভাল, যেনেকৈ আমি তিয়ঁহ বিলাহী চালাড বনাই খাওঁ, আৰু নহ'লেও এইবিলাক চব্জি কৰিও খায়। তো এইটো হৈছে কাকৰি। তো এইকেইটা হৈছে মহ। আমাৰ তাৰ মহৰ লিখা নহয়, ইয়াৰ মহবোৰৰ শিংটোহেঁত বেছিকৈ ঘূৰ খোৱা, মানে পাক খোৱা আৰু সৰু সৰু। আমাৰ তাৰ মহবিলাকৰ লিখা নহয়, আমাৰ তাৰ মহবিলাকৰ শিংবিলাক ডাঙৰ ডাঙৰ। আৰু ইয়াতো এই সৰুকৈ পিঁয়াজৰ খেতি কৰি থৈছে, এনেকৈ পানী দি থৈছে। আৰু সেয়াই আৰু ঘেঁহু খেতি থকা দিন ভালদৰে দেখাব পাৰিলোহেঁতেন। তো ঘেঁহুবিলাক কটাৰ পিছত কেনেকৈ জমা কৰি ৰাখে, আমি যেনেকৈ ধানৰ ডাঙৰি জমা কৰি ৰাখোঁ, তো ধানৰ মুঠিবিলাক কাটোঁ, তাৰপিছত ডাঙৰি বনাওঁ। তো তেনেকৈ ইয়াত ঘেঁহুবিলাক কেনেকৈ কৰে, কি কৰে, সেইটো দেখাই আছোঁ ৰ'ব। গাজৰে। তো আপোনালোকক আৰু এটা বস্তু দেখাইছোঁ, ভাল এটা মানে জানিবলগীয়া পিঁয়াজৰ খেতিৰ ওপৰত। তো এই যে ফুলনিডৰা দেখিছে, এইবোৰ হয় পিঁয়াজৰ গছ। তো পিঁয়াজৰ খেতি আমাৰ তাত কেনেকৈ কৰে নাজানো, তেনেকৈয়ে কৰি চাগে। তো প্ৰথমে পিঁয়াজটো, ডাঙৰ পিঁয়াজ এটা
দুভাগ কৰি এনেকৈ লগাই দিয়ে। ইয়াত এনেকৈ প্ৰথমে ডাঙৰ পিঁয়াজ এটা এনেকৈ তলত মাটিত ভৰাই দিলে, তললৈ পুতি দিলে, এনেকৈ ডাঙৰ গছজোপা ওলাই আহিলে। এনেকৈ গছজোপা ওলাই আহে, প্ৰথমে এনেকৈ সৰুকৈ ওলায়, পাছত ডাঙৰ হৈ পেলাই এনেকুৱা হৈ গ'লগৈ। তো তাৰপিছত যি এনেকৈ ফুলপাহ ফুলি এইবোৰ যে বীজবোৰ ওলাইছে, এই গুটিবোৰ ছিঙি লৈ পেলাই আমি যেনেকৈ কঠীয়া সিঁচোঁ, ধান সিঁচি দিওঁ কঠীয়া নি বাৰী কঠীয়া বনাবৰ বাবে। তো তেনেকৈ এইবিলাক এই গুটিবিলাক সিঁচি দিয়ে, আৰু গুটিবিলাক সিঁচাৰ পিছত তাত যিবিলাক সৰু সৰু পিঁয়াজৰ অকণমানি গছ ওলায়, আমাৰ যেনেকৈ কঠীয়া হয়, তো সেইবিলাক তুলি আনি এনেকৈ এজোপাকৈ এনেকৈ ৰুই দিয়ে। এনেকৈ শুকান মাটিত আকৌ এজোপাকৈ ৰুই দিয়ে, আৰু তাৰপাছত এইবোৰ পিঁয়াজৰ খেতি হয়। চ' প্ৰথমে প্ৰচেছটো হৈছে এনেকৈ ডাঙৰ পিঁয়াজটো মাটিত দি লয়, তাৰপিছত এইটো এনেকৈ বীজবিলাক পিঁয়াজজোপা ডাঙৰ হৈ বীজবিলাক আহে, আৰু বীজবিলাক আকৌ সিঁচি দিয়ে। তো পিঁয়াজৰ কঠীয়ানি বাৰী হয়, আৰু তাৰপিছত সেই সৰু সৰু পিঁয়াজৰ কঠীয়াখিনি আনি তুলি আনি এই পিঁয়াজৰ খেতিবোৰ কৰে এনেকৈ। তো এইটো পিঁয়াজৰ খেতিৰ পৰা এটা নতুন কথা শিকিলোঁ, মই আজিলৈকে গমেই পোৱা নাছিলোঁ। মই ভাবিছিলোঁ পিঁয়াজটো তললৈ ভৰাই দিয়া আৰু তাৰপৰা এই গছজোপা ওলাই, তাৰপিছত বেলেগ পিঁয়াজ হৈ যায়, সেই বুলিয়ে ভাবিছিলোঁ। কিন্তু প্ৰচেছটো বেলেগ, এনেকৈ কৰিলে চাগে বেছি লাভৱান হয়, বেছি পিঁয়াজ হয় চাগে। তো এতিয়া গৈ আছোঁ আগবাঢ়ি আৰু কিবা কিবি চাই গৈ থাকোঁ, ভালেই লাগিছে। প্ৰথমে খেতিবিলাক চাই লৈছোঁ, পাছত আৰু বেলেগ কিবা কিবি চাম। এয়া এইবোৰ ঘেঁহুৰ দম, এনেকৈ ঘেঁহুবিলাক এয়া দম কৰি, ঘেঁহু নহয় এইবিলাক চানা মানে বুট হয় এইবিলাক। ইয়াত বুটৰ খেতি কৰিছিলে। এই যে পথাৰৰ মাজত দমটো দেখিছে, এয়া হৈছে বুটবিলাক বুটবিলাক জমা কৰি ৰাখিছে। তো ইয়াতো এনেকৈ এইবিলাক বুটবিলাক এনেকৈ জমা কৰি ৰাখিছে। তো এইবিলাক হৈছে বুটবিলাক জমা কৰি ৰখা, আৰু আকৌ মেচিনত আনি বুটবিলাক এইবিলাক উলিয়াব। চ' এইটো ভাঙি দেখাইছোঁ, ইয়াৰ পৰা বুট ওলাব ৰ'ব। এয়া হৈছে বুট, এয়া চাওক, এয়া বুটৰ খেতি এনেকৈ হয়, কিমান দমকৈ হৈছে ইয়াত। আৰু বুটৰ খেতি এয়া, আৰু আগলৈ গৈ আছোঁ, দেখাই আছোঁ ঘেঁহু খেতিৰ বিষয়ে অলপ দেখাই আছোঁ। চ' বৰ্তমান ঘেঁহু খেতি শেষ হ'ল, যিহেতু আমাৰ যেনেকৈ ধান পকি যায়, আঘোণত ধান কাটে। চ' ইয়াত তেনেকৈ ঘেঁহু পকিলে, ঘেঁহু কাটি দিলে। ত' সেয়াই, আৰু অকল পিঁয়াজৰ খেতি, তৰমুজৰ খেতি, এতিয়া বিভিন্ন ধৰণৰ বেলেগ ফল শাকৰ খেতি, সেইবিলাক চব্জি খেতি সেইবিলাক কৰি আছে। চ' ব'লক আগলৈ চাই গৈ থাকোঁ। তো বৰ্তমান দেখাইছোঁ, এয়া হৈছে ঘেঁহু। এইবিলাক ঘেঁহুবিলাক কটাৰ পিছত এনেকৈ দম কৰি ৰাখে, আমি যেনেকৈ ডাঙৰি বান্ধি ৰাখোঁ। চ' ইয়াত তেনেকৈ ডাঙৰি বান্ধি ঘৰলৈ নিয়া চিষ্টেমটো নাই, পথাৰতে এনেকৈ মৰণা মাৰি মেচিনত মাৰি লৈ যায় ঘেঁহুবিলাক। চ' ঘেঁহুটো ইয়াত এনেকৈ কাটি দম কৰি ৰাখে। আৰু এয়া হৈছে ঘেঁহু, দেখাইছোঁ ৰ'ব। এইবিলাক ঘেঁহু, এয়া চাওক, এয়া ঘেঁহু আৰু বেছি ওখ নহয়, আমাৰ আঁঠুটো সমান ওখ, আঁঠুৰ পৰা অলপ ওখ আৰু। তো ইয়াক সেইকাৰণে ঘেঁহুবিলাক তলত কাটে, আৰু এই তলৰ ভাগটো গৰু ম'হৰ কাৰণে দানা হৈ যায়, খাবলৈ হৈ যায়, আমাৰ যেনেকৈ খেৰ হয়, আৰু বাকী ওপৰৰ ভাগটো ঘেঁহু। তো এইবিলাক হৈছে পকা ঘেঁহু, যিবিলাক ঘেঁহু পকিলে, কেঁচাতে সেউজীয়া, পকিলে সেই আমাৰ ধানৰ দৰে মানে সোণালী ৰঙৰ অলপ, সেয়া। খালি ইয়াত মাটিবিলাক বাম যে, বালিয়া মাটি, সেইবাবে এনেকুৱাই আৰু জেগাবিলাক শুকান মানে, আৰু ৰাজস্থানত এতিয়া পানীও কম চাগে, আৰু সেইকাৰণে শুকান মাটি। আৰু এই প্ৰথমে এনেকৈ ঘেঁহুবিলাক কাটি আছে, ইয়াত কাঁচিখনক দাৰাতি বুলি কয়। চ' ইয়াত ঘেঁহুবিলাক কাটি ৰাখিছে এনেকৈ গুৰিতে কাটি, আৰু ইয়াৰ পাছত এতিয়া ইয়াতে মেচিনে আহি মাৰিব, আৰু এইবিলাকো এনেকৈ ঘেঁহুবিলাক দম কৰি ৰাখিছে, সেয়া। আৰু এয়া ঘেঁহু কাটি আছে, কাঁচি লৈ এয়া চব। আৰু এয়া হৈছে মোৰ বন্ধু শংকৰৰ ঘৰ, ৰাজস্থানৰ চিকৰত। তাৰ ঘৰৰ পদূলিমুখৰ পৰা দেখাই আছোঁ।
এয়া আৰু ওচৰে পাছৰে এইবোৰ দেখিছে গোটেই খেতি পথাৰ বহুত খেতি হয় সিহঁতৰ মানুহবিলাক কামিয়াল হয় খেতি বহুত কৰে আৰু শুই উঠাৰ পৰা খেতিত লাগি আছে আমাৰ মানুহ যেনেকৈ খেতিত লাগে আৰু এই পোৱালিকেইটা মানে গা ধুই আছে আৰু মই এতিয়া পূৰা চাহ খাই আছোঁ শंकर ये है मेरा दोस्त शंकर है और ये शंकर की मम्मी है नमस्ते ये शंकर की मम्मी है और ये है उन लोगों का घर ये दिखा रहा हूँ अभी बस আৰু মই এইবোৰ হাতত লৈ আছোঁ এয়া হৈছে চব গুটি তো এনেধৰণে বিভিন্ন ধৰণৰ খেতি কৰে আপোনাৰ ঘেঁহুৰ পৰা সৰিয়হ পিঁয়াজ আলু আকৌ আপোনাৰ তৰমুজ চব গুটি এল'ভেৰা আৰু সৰিয়হ বহুত ধৰণৰ খেতি কৰে মানে ইটোৰ পিছত সিটো যেতিয়া ছিজন হয় তেতিয়া খেতি আহিয়ে থাকে আৰু গাজৰ আপোনাৰ বহুত শাকৰ খেতি এইবোৰ চব কৰিয়ে থাকে আৰু এতিয়া এইটো চব গুটি এয়া চব গুটি দেখাই দিছোঁ ইয়াত আনি এনেকৈ চব গুটি ইয়াত ছিঙি থৈ দিছে এইবিলাক চব গুটি আৰু এতিয়া চব গুটি কেঁচা চব গুটি দুটামান খাই দিওঁ পতাই চব হয় এয়া চব গুটি দুটামান লৈ খাই দিছোঁ আৰু এতিয়া মিঠাই খাম পেৰা তো এতিয়া সিহঁতৰ ঘৰত ৰুটি খাই দিলোঁ ধুনীয়াকৈ দেশী ঘি ম'হৰ ঘি গাখীৰৰ পৰা বনোৱা ঘি গৰু গাখীৰৰ ঘি একদম ৰুটিৰ লগত লগাই খাই দিলোঁ বৰ ধুনীয়াকৈ আৰু এতিয়া পিছফালে ৰৈ আছোঁ আৰু মোৰ পিছফালে আছে এইবোৰ হৈছে এল'ভেৰা বহুত এল'ভেৰা আছে ইয়াত এইবিলাক লগাই থৈছে বাৰী ঢাপ বুলিয়ে ক'ব পাৰি আৰু এতিয়া ইয়াৰ ইডোখৰ ওপৰ অংশ তাতো এইবোৰ শুকান বাম মাটি যে ইয়াত দ মাটি নাই আমাৰ তাৰ লিখাকৈ তো এইবিলাক পূৰা এল'ভেৰা আছে আৰু বৰ্তমান এতিয়া ফুৰিবলৈ মানে আমাৰ যেনেকৈ শিৱসাগৰ এতিয়া মই শিৱসাগৰৰ পৰ্বতীয়া গাঁৱৰ নামটি টাউনলৈ বুলি ওলাই যাওঁ শিৱসাগৰ টাউনলৈ তো তেনেকৈ এতিয়া যাম এতিয়া চিকৰৰ ডিষ্ট্ৰিক্টত আছোঁ কিন্তু চিকৰ ডিষ্ট্ৰিক্টৰ টাউনলৈ যাম এতিয়া শংকৰৰ লগত আমি গাড়ীত যাম আৰু তাৰ ভিডিঅ' আপোনালোকক পিছৰ নেক্সট ভিডিঅ'ত দেখাম চ' এতিয়া আপোনালোকক আজি এই ঘেঁহুৰ ভিডিঅ' দেখালোঁ আৰু ইয়াৰ আজি য'ত আছোঁ ৰাজস্থানৰ তাৰ ভিডিঅ' দেখালোঁ চ' ইমানেই ভিডিঅ'টোত আপোনালোকে চালে চাগে তো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ